লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু আজি হৈছে গৰু বিহু আৰু গৰু বিহুৰ ৰাতিপুৱা আমি গৰু গা ধুৱাবলৈ আহিছোঁ খুব ধুনীয়াকৈ ৰাইজে ইতিমধ্যে গৰু গা ধুৱালে অকণমান পৰিৱেশটো দেখুৱাওঁ বুলিয়ে এইখিনিত ভিডিঅ'টো কৰিছোঁ আৰু সকলোকে বিহুৰ ওলগ জনালোঁ আৰু অফালে মুনমুন্দা আছে আমি মানে গৰুক মাৰ আগতে গৰুক মাৰ পাছত আমি মানুহকো মাৰোঁ আচলতে মানে ইজনে সিজনক ধেমালি চিন স্বৰূপে তাকে অকণমান দেখুৱাইছোঁ এয়া লৈ আহিছোঁ আমি বেঙেনা লাও থেকেৰা হালধি আৰু মাখিয়তী টংলতি আচলতে এই মাখিয়তী টংলটোৱে গৰুৰ গাত কোবাই কোবাই গৰুৰ যিখিনি ধৰক কীট পতংগ এনেকুৱা ধৰণৰ পৰে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আছে আমি আচলতে মাখিয়তী টংলতি ব্যৱহাৰ কৰা হয় লগতে দেখিছে এয়া গৰু গা ধোৱাৰ বাবে প্ৰস্তুতি কেনেধৰণৰ আৰু সকলোৱে আমি ইতিমধ্যে গৰু গা ধোৱা গ'লোৱে আৰু আপোনালোকক সকলোকে পুনৰবাৰ বিহুৰ ওলগ জনালোঁ ধন্যবাদ নেত্ৰ আহিছে এতিয়া আমি গৰু গা ধুৱালোঁ আৰু অলপ পাছত আমি কণী যুঁজামগৈ